হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। মোৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভাওনা আছে দিছয়নগৰ লখিমীঘাট, মানে ভাগৱত পাঠছিলে 3 দিনীয়া কাৰ্যসূচী। আজি অন্তিম দিন ভাওনা আছে। আজি বিপদ আমোদ আখ্যান দন্তবক্ৰ মুক্তিলাভ। বাকী ভিডিঅ'টো বলক আৰম্ভ কৰোঁ। বাকী ভাওনা য'ত হ'ব মই পাই গ'লোহি। বাকী কাকুদাহঁত আৰু মাইনাদাহঁত পোৱাহি নাই। বাকী আজি ইয়াতে হ'ব ভাওনা। বাকী বলক আমি ভিডিঅ'টো কণ্টিনিউ কৰি যাওঁ, আপোনালোকক দেখাই যাওঁ নামঘৰটো ধুনীয়াকৈ সজাই দিছে। এখন গেট ছেট লগাই ভাগৱতৰ অবিৰত ভাগৱত পাঠ ধুনীয়াকৈ সজাই দিছে। এইবোৰ নামঘৰৰ ভিতৰটো তাৰপিছত দেখাই দিছোঁ আৰু চাকি জ্বলাই থোৱা আছে বোলে। ব'লক আৰু ভিডিঅ'টো আৰম্ভ কৰি থাকোঁ, আপোনালোকে কণ্টিনিউ চাই থাকক। বাকী ওলাই হৈ গ'ল, এয়া পাক চাক মাৰি আজৰি। পাক চাক মাৰি হৈ গ'ল, এয়া মেকআপ কৰি আছে।
ॐ